BPFৰ কেণ্ডিডেট ৰূপম ৰায়ৰ নমিনেশ্যন কেঞ্চেল কৰিবৰ কাৰণে এটা 6 শিডিউল অঞ্চল, ষষ্ঠ অনুসূচিত অঞ্চল, ইমান হাজাৰ হাজাৰ বড়ো শ্বহীদসকলে, ইমান হাজাৰ হাজাৰ বড়ো মাৰ্টিয়াৰ মুংখ্লংসকলে ত্যাগ কৰাৰ পিছত BTC লাভ কৰিছে। तो खुलुमबाय बयखौबो फिन खनसे गोदान भिडिअ बरायबाय। तो लोगोफोर नोंथांमोननि गेजेराव फैबाय थानाय आसाम एसेम्बलि इलेक्शन बिनि बागै माखासे बाथ्रा फोरमायहरनो सानदों। तो जोंनि BTC ओनसोलनिखौ लानानै आं मोननै समस्तनि बागै नोंथांमोनजों नैबे बाथ्राखौ सावरायगोन, बिजनी आरो बावखुंग्रि। तो नोंथांमोना भिडिअखौ जोबजासिम गिबियावनो नोंथांमोननो आङो ससे भिडिअ क्लिप दिन्थिगोन, जिहेतु जाय पृथ्वीराज नारायण देव मेस बिथाङा बावखुंग्रिनि BPFनि केन्डिडेट रूपम रयखौ लानानै बिथाङा माखासे बाथ्रा फोरमायदों। तो जितु बावखुंग्रियाव तो ST नङै सुबुंखौ BPF पार्टिया केन्डिडेट होनायनि थाखाय बिथाङा बे केन्डिडेटखौ उथायना लानो थाखाय बा केन्सेल खालामनो थाखाय बिथाङा डिमान्ड खालामदों। तो बे मानि थाखाय नोंथांमोननो आं फोरमायगासिनो दङ। फार्स्टआवनो नोंथांमोना ससे भिडिअ क्लिपखौ नायग्रो। BPFৰ কেণ্ডিডেট ৰূপম ৰায়ৰ নমিনেশ্যন কেঞ্চেল কৰিবৰ কাৰণে, তেখেতৰ নমিনেশ্যন ৰিজেক্ট কৰিবৰ কাৰণে আজি কোকৰাঝাৰ জিলাৰ DC ডাঙৰীয়ালৈকে আৰু বাওখুংগ্ৰি সমষ্টিৰ যি ৰিটাৰ্ণিং অফিচাৰ তেখেতলৈকে আজি অলৰেডি পত্ৰৰ জৰিয়তে অভিযোগ দিয়া হৈছে আৰু অতি শীঘ্ৰে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়, গুৱাহাটী হাইকোৰ্টতো এটা ইলেকশ্যন পিটিশ্যনৰ জৰিয়তে আমি এই বাওখুংগ্ৰি সমষ্টিৰ ৰূপম ৰয়ৰ যি কেণ্ডিডেচাৰ আছে বা নমিনেশ্যন আছে তাক খাৰিজ কৰিবৰ কাৰণে, ৰিজেক্ট কৰিবৰ কাৰণে আমি হাইকোৰ্টৰ দ্বাৰস্থ হ'ম আৰু অতি শীঘ্ৰে গোচৰ ৰুজু কৰিম। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আজি BTCৰ বহিৰাগত, BTCৰ বাসিন্দা নোহোৱা স্বত্তেও কেৱল 1 মাহ 1.5 মাহ আগত বঙাইগাঁও জিলাৰ পৰা আহি, বঙাইগাঁও জিলাৰ বৰচৰা গাঁৱৰ পৰা আহি ৰূপম ৰয় নামৰ প্ৰাৰ্থীগৰাকীয়ে BTCত তেওঁৰ নামটো ভোটাৰ লিষ্টত সন্নিৱিষ্ট কৰি লৈছে মাত্ৰ 1 মাহ আগত। BTC এটা 6 শিডিউল অঞ্চল, ষষ্ঠ অনুসূচিত অঞ্চল, ইমান হাজাৰ হাজাৰ বড়ো শ্বহীদসকলে, ইমান হাজাৰ হাজাৰ বড়ো মাৰ্টিয়াৰ মুংখ্লংসকলে ত্যাগ কৰাৰ পিছত BTC লাভ কৰিছে। BTC হৈছে BTR হৈছে। আজি ৰূপম ৰায়ে ইয়াতে যি ধৰণে BTCৰ ষষ্ঠ অনুসূচী বা 6 শিডিউলক ধ্বংস কৰি ইয়াতে আহিছে, কালি আন 15খন সমষ্টিত কেতিয়াবা আমি দেখা পাম নেক্সট টাইমৰ পৰা ইলেকশ্যনত, কেতিয়াবা বোলে মানাছ সমষ্টিত, কেতিয়াবা বিজনী সমষ্টিটো বোলে বা পৰ্বতজৰা সমষ্টিটো, গোসাইগাঁও সমষ্টিটো BTCৰ বাহিৰৰ পৰা মানুহ আহি নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আজি এটা সমষ্টিত BTCৰ বাহিৰৰ পৰা মানুহ আহি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কালি 15টা সমষ্টিতে আহি অৱতীৰ্ণ হ'ব। পৰহি BTCৰ যিটো সুৰক্ষা কবচ আছে, ইমান হাজাৰ হাজাৰ মানুহ যে শ্বহীদ হ'ল, ত্যাগ হ'ল, এপচুই যে ইমান কষ্ট কৰিলে, BLDয়ে যে ইমান ত্যাগ কৰিলে, বড়োৰ যে ইমান শ্বহীদ হ'ল, NDFBয়ে যে ইমান হাতত অস্ত্ৰ ধৰি সংগ্ৰাম কৰিলে, এইবিলাক চব নাইকিয়া হৈ জলাঞ্জলি দিব লগা হ'ব। মই বাৰম্বাৰ কৈছোঁ, মই BPFৰ প্ৰাৰ্থীটো যি ৰূপম ৰায় পাইছে, মই BPFৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধেহে নিৰ্দলীয় হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মই BPF দল বা হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মই নিজৰ নমিনেশ্যন দিয়া নাই। আৰু মই বিজয়ী হৈ আহিলে বাওখুংগ্ৰি সমষ্টিৰ পৰা মই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত থকা BPF দলকেই চৰকাৰ গঠন কৰাৰ বাবে সহযোগ কৰিম, সহায় সহযোগিতা কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাতে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, তাৰ কাৰণেই মই সহায় সহযোগিতা কৰিম। কিন্তু আজি বহুতে ক'ব পাৰে যে এই অঞ্চলখনত বড়ো জনগোষ্ঠীয় আমি প্ৰাৰ্থী দিব নোৱাৰোঁ কাৰণে ৰূপম ৰয়ক বাওখুংগ্ৰি সমষ্টিত পেৰাচুট লেণ্ডিং কৰি অনা হৈছে। ৰূপম ৰয় কি অকল ৰাজবংশী নেতা এজনেই নেকি বাওখুংগ্ৰি সমষ্টিত? বাওখুংগ্ৰি সমষ্টিত কি আৰু ৰাজবংশী নেতা নাই নেকি কোনো? আজি বাওখুংগ্ৰি সমষ্টিত দাবীদাৰ আছিল সুভাষ অধিকাৰী। আছুৰ দৰে এক আগশাৰীৰ জাতীয় সংগঠন, মেৰুদণ্ড স্বৰূপ সংগঠনৰ উপসভাপতি, চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্টৰ দায়িত্বত থকা সুভাষ অধিকাৰী ডাঙৰীয়া নিজে বলদিয়া বাথানৰ বাসিন্দা, বাওখুংগ্ৰি সমষ্টিৰ বাসিন্দা। তেখেতক কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল? এতিয়া BTCৰ এগৰাকী হৈ আছে কৰ্মেশ্বৰ ৰায়, তেখেতক কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল? ৰাজবংশী কি আৰু বাওখুংগ্ৰি সমষ্টিত বা এই বাওখুংগ্ৰি এডত অঞ্চলত কোনো ৰাজবংশী মানুহ নাই?
যে BTCৰ বাহিৰৰ পৰা আনি ৰূপম ৰায়ক ইয়াতে টিকেটটো দিব লগা হৈছে আজি BTCৰ বাহিৰৰ মানুহ এজন আহি এটা বাউখুংৰি সমষ্টিত ইলেকশ্যন খেলিছে কালি গোসাইগাঁৱত খেলিব পৰহি পৰ্বতজোৰাত খেলিব কোকৰাঝাৰত খেলিব মানাছত খেলিব বাক্সাত খেলিব টংলাত খেলিব তামোলপুৰত খেলিব বড়ো জনগোষ্ঠীৰ যিমান ত্যাগ যিমান BTCৰ আন্দোলন যিমান NDFB হাতত বন্দুক ধৰি লৈ যিমান আন্দোলন কৰিলে সব ধূলিচ্ছাত সব পানী হৈ গ'ল যাৰ কাৰণে মই নিজৰ স্বাৰ্থত কৰা নাই BTCৰ 6 শিডিউলৰ যিটো ৰক্ষা কবচ সেই 6 শিডিউল যাতে ৰক্ষা হয় কোনেবা নহয় কোনেবাটো মাতিবই লাগিব দে মানি লৈছোঁ মই বেয়া মই যোগ্য প্ৰাৰ্থী নহয় কিন্তু BTCৰ 6 শিডিউলৰ ৰক্ষাৰ কাৰণে BTCৰ যাতে বাহিৰৰ প্ৰাৰ্থী আহি নিৰ্বাচন খেলিব নোৱাৰে আজি বাউখুংৰিত খেলিছে কালি গোটেই 15টা সমষ্টিত বাহিৰা মানুহ এই ইলেকশ্যন খেলিব সেইটো যাতে নহয় যি ধৰণে সেই কাৰ্বি আংলঙত অলপ আগতে দেখিছে গোষ্ঠীগত সংঘৰ্ষ হৈ গৈছে কাৰ্বি অনা কাৰ্বি তেনেকুৱা যাতে BTC আকৌ নহয় তাৰ কাৰণে মই ৰূপম ৰায়ৰ কেণ্ডিডেটছৰ বিৰুদ্ধে ৰূপম ৰায়ৰ নমিনেশ্যন ৰিজেক্ট কৰিবৰ কাৰণে যি ধৰণে DC ডাঙৰীয়ালৈকে আৰু ৰিটাৰ্নিং অফিচাৰলৈকে আজি ৰিটেন স্ক্ৰুটিনিত মই অবজেকশ্যন দিছোঁ সেই ধৰণে মই অতি শীঘ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গৈ ইলেকশ্যন পিটিশ্যন ৰুজু কৰি তেখেতৰ বিৰুদ্ধে মই দ্বাৰস্থ হ'ম যাতে তেখেতৰ যি কেণ্ডিডেটছাৰ আছে সেয়া যাতে ৰিজেক্ট হয় थारैनो नोंथांमोना बुजिबाय जे पृथ्वीराज नारायण देव मेस बिथाङा जितु रूपम रॉय बाउखुंग्रिनि BPFनि केन्डिडेट बा BPFथ' नंला NDAनि केन्डिडेटखौ माने केन्सेल खालामनांगौ केन्डिडेटनिफ्राय दा बेखौ बिथाङा डिमान्ड खालामदों थ' गोबाव सम जोङो नोंथांमोना बयबो मिथिखायो जितु BTCआव ओरैबायदि दावराव जालांखांबाय STखौ लानानै जाय कसारा राजबंशी हारिया ST डिमान्ड खालामबाय थादों दा बिथांमोना जोंनि BTCआव मोनथाय मोननो लुबैदों दा बेखौ लानानै रायजो राजाफ्रा बे बाथ्राखौनो लानानै दिनै कुइसन खालामदों जितु BPFआ मानो बेफोरबायदि जाय ST नङै बाहेरानि सुबुंखौ मानो केन्डिडेट होनांगौ थारैनो हाग्रामा मलिक सार बिथाङा हारिनि थाखाय सानग्रा मानसिब्ला बा हारिनि थाखाय मोजां खामानि मावनो सानग्रा मानसिब्ला मानो बेफोरबायदि जाय ST नङै सुबुंखौ केन्डिडेट मानो होनांगौ जाय जायगायाव दिनै कंग्रेसनिफ्राय ST सुबुं आरो UPPनिफ्राय ST सुबुं दा UPPनिफ्राय प्रतिभा ब्रह्म बिथांखौ होनाय जादों नाथाय बेफोरबायदि ST नङै सुबुंखौ बा NDA BPFआ होनानै मा फोरमायनो सानदों रायजोफोरनि सिगाङाव दा बेखौ गोबां कुइसन खालामदों बेखौ लानानैनो पृथ्वीराज नारायण देव मेसआ माने डिमान्ड खालामदों दे केन्सेल खालामनांगौ होननानै बेवहाय माने ST नङै सुबुङा बेवहाय माने मोनथाय गैया दा बेफोरबायदिखौ लानानै जेथिं फारसेथिं नोंथांमोना नुदों बिजनि समस्तियाव जे UPPनिफ्राय कमल सिंह नार्जारी आरो NDAनिफ्राय उरुप कुमार देसाई आगु गभर्नमेन्टनि बारग' बा बिथाङा हेल्थ डिपार्टमेन्टनि EMमोन दा बिथाङा दिनै बिजनियाव केन्डिडेट NDAनिफ्राय दा NDA केन्डिडेट हिसाबै उरुप कुमार दोनो गोबां मुस्लिम हारिफ्रा मुस्लिम माइनरिटि भटार्सफोरा भट होआ दिनै NDAखौ ओरैबायदि नायनो बाबाय NDAजों लोगोसे BPF पार्टियाबो NDAजों थाफानायनि थाखायनो बै BPF पार्टिखौबो दिनै माइनरिटि गुबुन हारिनि भटार्सफोरा नायनो बाबाय भट होनाय नङा बे हिसाबै दिनै BPFआबो देरहानाया गोबां माने खम चान्स दङ आरो जाय जायगायाव BJPनि केन्डिडेट होदों बे जायगायाव देरहानायाथ' माने आसायानो गैखाया दा बेफोरबायदिखौ मोनथिनानै बिथांमोना मा खालामदों बिजनियाव जितु दिनै बायदियाव जितु नमिनेसन लास्ट डेट थ' मैयानि बायदियाव बिथांमोना सानसेनि सिगां खालिलुर रहमान जाय थुरिबारि समस्तिनि BPFनि MCLA बिथाङा रिजाइन लाबाय रिजाइन लाखांनायनि उनाव इन्डिपेन्डेन्ट हिसाबै बिथाङा नेक्स्ट डेआवनो इन्डिपेन्डेन्ट हिसाबै बिथाङा आदार्स हिसाबै केन्डिडेट नमिनेसन फाइलखौ खालामबाय दा बिनि जाहोनानो जाहैबाय बेखौ लानानै गोबां माइनरिटि भटार्सफोरनि गेजेराव माइनरिटि स्टुडेन्ट इउनियनफोरनि गेजेराव सावरायदों दे खालिलुर रहमाना थारैनो बिजनियाव NDAनि केन्डिडेटखौ देरहासार खालामनो थाखाय बा BPF पार्टिनिफ्राय बा BJP पार्टिनिफ्राय उरुप कुमार देखौ देरहासार खालामनो थाखाय बिथांमोना खालिलुर रहमानखौ रिजाइन लाहोदों आरो रिजाइन लाहोनानै बिथांमोना इन्डिपेन्डेन्स बा निर्दलीय हिसाबै गेलेहोनानै जे माइनरिटिफोरनि भटार्सखौ गावस्रा खालामहोनो नागिरदों आरो गावस्रा होनानै दिनै उरुप कुमार देखौ जेरैखि जाया देरहानायनि चाल खालामदों नैबे बाथ्राखौ गोबां सावरायदों थारैनो माने गोबां साननो गोनां आरो थ' दिनै नोंथांमोना बयबो मिथिगौ सारा BTCआवनो माइनरिटिफोरा गोबां रायख्रावदों गोबां बुंदों थ' जे NDA हिसाबै जितु हाग्रामा मलिक सार बिथाङा बुंनानै लाखाबाय जेथिया
थ' दायो NDA सो दङसै BPF गैला मा BPF होनबाय थायो BPFआ सिगाङावसो दङमोन दायो BPF गैला NDA सो होननांगौ होननानै बिथाङा बुंना लादों दा बैखौ लानानैनो दिनै गोबांथार माखासे रायजोफोरा आरो जाय माइन'रिटि जाय भटार्सफोरा खुद्रिथारदों आरो हाग्रामा मुलि सार बिफाननिफ्राय माने गोजान जालांदों बेखौ नुनो मोनदों आरो थ' थारैनो बुजिबाय नोंथांमोना बिनि सायाव मा फोरमायनो सानो कमेन्ट सेक्सनाव थांनानै कमेन्ट खालामना फोरमायदो